নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো শিৱৰাত্ৰিৰ দিনাখনৰে ভিডিঅ', কিন্তু আপলোড কৰিবলৈহে সময় হোৱা নাছিলে। সেইদিনা শিৱৰাত্ৰি উপলক্ষে ৰাতি ভাগলৈ ভাওনা এভাগিও প্ৰদৰ্শন কৰা হ'ল। ঘিলাধাৰী চাৰিখেলীয়া শিৱ মন্দিৰৰ যুৱকসকলে যোৰহাটৰ পৰা নিমন্ত্ৰণ কৰি অনা দক্ষযজ্ঞ সতীৰ প্ৰাণ ত্যাগ এই মহাপুৰুষীয়া নাটভাগ আমাৰ লগতে আপোনালোকেও উপভোগ কৰিব বুলি আগবঢ়ালোঁ। গতিকে আহকচোন আমি এতিয়া ভাওনাখনি উপভোগ কৰোঁ। প্ৰিয় কমলা, মায়াময় সংসাৰৰ তত্ত্ব কোনেও নোৱাৰি বুজিব। দুৰ্ভেদ্য কালচক্ৰ আৱৰ্তন বিৱৰ্তনৰ ফলত
ব্রহ্মাণ্ড উঠিছে নামিছে কালৰ আদেশ অনুসৰি কতবাৰ ধৰিলো অৱতাৰ এই ধৰণে ভিন্ন ৰূপত ভক্ত হবক আমি কৰিছো উদ্ধাৰ দুষ্টক দমন আৰু সংসাৰ ব্রহ্মাণ্ডৰ উৰণ শিকা খেদি উৰি যায় অসীম প্ৰান্ত হে নাৰায়ণ তোমাৰ কি যে অপূৰ্ব লীলা তোমাৰ লীলাতেই আবদ্ধ আমি চতুৰ্দিশে দেখো কেৱল তমসাৰ ঘোৰ আৱৰণ এবে মই যাওঁ আপোন কৰ্তব্যত প্রভু কঠিন অন্তরাতে হইতে সম্ভব প্রভু রূপে 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 ধীরে রাতি
ক্ষমা করো অভুলের আমার মরিক্ষণ করি শুভ কার্য করা আরম্ভ মনে থাকা প্রকৃতি এই পিহাসি একটি কামনা করি আরাধনা করিস শঙ্কর এইভাবে ছিন্ন করি মমতার দোল ছিন্ন করি মায়ের বন্ধন নিক্ষেপ করি ময়টাকে অন্ধকার কালে ধরে উত্তেজিত হবা হব পারে তোমার কন্যা মহাভাগ্যবতী গুণা প্ৰজাপতি স্বয়ংবৰৰ কৰি আয়োজন বাধা দিব নোৱাৰা তুমি কন্যাৰ ইচ্ছা সাক্ষী আছো আমি দেৱতা মণ্ডলী গতিয়ে কপি দিছে মন প্ৰাণ শিৱৰ নামত আরাধনা করিস জীবনের মরণে মহান ভিখারি দেবকুল বাণী প্রাণর দেবতা देखा दिया प्रभु निर्लज्ज शंकर
মহাদেব তুষ্ট আজি তোমার ভক্তির মোৰ পুষ্প মালা ধৰি হাতত তুমি আজি কন্তে পক্ষী ৰূপে তুমি মোক কৰ গ্ৰহণ দক্ষণ দুহিতা অবলা হতে গ্রহণ করেন মই অর্ধাঙ্গিনী রূপে শ্মশান নিবাসী এই দরিদ্র শঙ্করে আজ হন্তে গৃহস্থী ধর্ম করিব পালন হে প্রভাকল প্রভু এবে আমি মাগিছু বিদায় ওরা হতি স্বামী কৈলাস বলো তুমি না জানা অমল হয়তো যে আবির্ভাব দেবতা শঙ্কর ভাবা নাকি তুমি রক্ষা পাম্পনি ওরে বুঝে থাকা সকলকে দেবতার যন্ত্র ওই বুঝিস ভালো লাগে ওরে মনে দেবতার পায় সমর্থন উদর দেবতা হে বিহার শঙ্করে বিধি বিধান নহয় কথা ভাবি মন
বাছনি দিবা মানে ও মহাদেৱ হল ৰান্ধি মহাভাগ্যৱতী তুমি খোৱা চোৱা ও মহাদেৱে কৈলাশ কলৈ ভক্তিভাৱে জয় কৰি দেৱাদিদেৱ মহাদেৱক বৰমাল্য কৰিলে প্ৰদান বলক সকলোটি আমিও যাত্ৰা কৰো আপোন কৰ্তব্য বলতি ভগন বলক দেৱৰাজ আমি তেমতে পিয়া বিদায় মাগিল তো সমাজ করা যেটা হতে মুখে ভাগ্যবান বলি কিন্তু হেরো দেবতা সমাজ এই প্রজাপতি দক্ষ না পাহাড়ে জীবন দে হেরে অপমান আছে যত বিবাহ ভক্ত এই দক্ষ পরিতে অকলকে লৈকিক হাতরে এতন এতন করি করিম নির্মল করিম নির্মল করিম নির্মল কৈলাশী ঘৰ ফলে ফুলে জাতিষ্কাৰ কৈলাশৰ গিৰি মল্লিকাই আপেক্ষিছে মাথো তোমাৰ প্ৰতি নন্দী ভৃংগী মোৰ অনুচৰ গণেও অপেক্ষা কৰিছে মাথো তোমাৰ কাৰণে নন্দী ভৃংগী নন্দী ভৃংগী প্রভু শুনা মোৰ নন্দী ভৃংগী ভক্ত প্ৰাণৰ প্ৰভু দক্ষৰ দহিতাই অবলাপতি আজি সন্তে হল তোমালোকৰ মাতৃস্বৰূপিনী থাকিব কৈলাশতে অন্নপূৰ্ণা ৰূপে দিব তোমালোকক অমৃত বিলাই স্বানন্দী ভিগ্নী প্ৰভু এতিয়া নিজ কৰ্তব্যতে অগ্ৰসৰ ভাল প্ৰভু বলা হতে আৰু কিছু দূৰ গৈ আগুৱাই উপভোগ কৰাম তোমাকে কৈলাশৰ সকলো সৌন্দৰ্য
কওকচোন দেৱৰীষি আতীজত জগতৰ মংগল বাতৰি দেৱী নাই তেনে বিশেষ বাতৰি এই কৰ্তব্য পালনৰ হেতু ৰঙে ত্ৰিভুৱন দেৱৰীষি কোনে এনে মহাযজ্ঞ কৰি লাভৰ বাদে সকলোতে নিমন্ত্ৰিত সেই মহাযজ্ঞলৈ কোন সেই মহাকীৰ্তিমান তেওঁৰ বাবে কিবা হ'ল আজি এয়া ভাওনা চাই কৰি ঘৰলৈ উভতিছোঁ আৰু দেই ৰাইজ শেষলৈকে চোৱা নহ'ল কিন্তু এয়া 1টা বাজিব হ'ল এতিয়া ভাওনাৰ পৰা আহি পালোহি এয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আজিলৈ আহিছোঁ বাই বাই